এভৰিৱান হেল্ল' ৱেলকাম টু দ্য ব্লগ বহুত দীঘলীয়া যিহেতু সেইকাৰণে ব্লগ বুলিয়ে কৈছোঁ আৰু এই ভিডিঅ' ক্লিপছবিলাক হৈছে 9 ফেব্ৰুৱাৰীৰ চুৰুৰ আঠমঙলাৰ। আচলতে মই ইমানেই এলেহুৱা যে কি ক'ম। এইফালে আজিকালি মানুহৰ ডেছবৰ্ড ক্লিয়াৰ কৰা চেলেঞ্জ, ফেচবুকৰ চেলেঞ্জ ক্লিয়াৰ কৰাত মানে দিনত 3-4টা ভিডিঅ' আহি আছে আৰু মই ইমানেই এলেহুৱা যে এটা ভিডিঅ' দিবৰ কাৰণেও মোৰ মানে ভিডিঅ' এডিট কৰাই নহয়। যি হওক সেইদিনাখনে মই প্ৰথম লগ পাইছিলোঁ ধুনু ব্ৰ, চন্দন ব্ৰ, যিজন বৰ্তমান আমাৰ ফেচবুকত ভাইৰেল বুলিয়ে ক'ব লাগিব। বহুত ভাল লাগিছে লগ পাই, বহুত ফূৰ্তিবাজ হয় মানুহজনী। আৰু মানুহজনী বুলি কৈছোঁ কাৰণ বহুতে নাজানে তাই ছোৱালীয়ে হয় আৰু ছোৱালীৰ ফুটবল প্লেয়াৰ হয় আৰু সেইকাৰণে চুৰুৰ বান্ধৱী, কাৰণ চুৰুও ফুটবল প্লেয়াৰ। আৰু গোটেইকেইজনী আহিছে আৰু ইফালে একদম আমি শেষৰ সময়খিনিত গৈ পাইছোঁ, মানে বিদায়ৰ সময়খিনিত গৈ পাইছোঁ। ইফালে দৰা কইনাই সেয়া লৈ আছে ডাঙৰখিনিক, আৰু ডাঙৰ মানুহখিনিৰ যিখিনি নিয়ম নীতি কিবি চলি আছে আৰু সৰুখিনিয়ে ইমান এনজয় কৰিছে কি ক'ম আৰু। যদিও বা কান্দা কাটা তথাপিও হাঁহি ডান্স মানে এৰা নাই। আৰু গোটেইকেইজনীৰ লগতে তাই বিদায় লৈ আছে বান্ধৱীকেইজনীৰ লগত, কাৰণ বেলেগ ডিষ্ট্ৰিক্ট হৈ গ'ল এতিয়া, বঙাইগাঁও ডিষ্ট্ৰিক্ট। যদিও বা ফোনত কথা পতা হ'ব তথাপিও মানে লগ পোৱাৰ নিচিনা নহয়। আগতে যিহেতু সিহঁতে কোচিঙত লগ পাই থাকিছিলে বা প্ৰায়ে লগ পাই থাকিছিলে, সেইকাৰণে বহুত বেয়া লাগিছে সিহঁতৰ মানে এৰা এৰি হোৱাৰ কাৰণে। আৰু বেয়া লাগে দিয়কচোন, বন্ধু বান্ধৱীবিলাক এনেকৈ বিয়া হোৱাৰ পাছত বহুত এৰা এৰি হৈ যোৱা খায় আৰু কিছুমানৰ সম্পৰ্কটো নোহোৱাই হৈ যায়। তাৰপিছত এয়া কইনাক পূৰা জোকাৰণি, মানে কান্দিও আছে হাঁহিও আছে, মানে কি ক'ম। মই এনেকুৱা নিচিনা আঠমঙলা জীৱনত ফাৰ্ষ্ট টাইম দেখিছোঁ, বহুত এনজয় কৰিছোঁ। আৰু শেষত কইনাৰ ডান্স, কইনাও কম নহয় আমাৰ, পূৰা ডান্স কৰি বিদায়, মানে ডান্স কৰি কৰি গৈ আছে তাই। আৰু এইফালে দৰাঘৰীয়া মানুহখিনিক মানে সোধ পোছ কৰি আছে। আৰু এয়া চাওক, মানে ভিনী হয় যিহেতু চালিবিলাকে মানে কুলহালিবিলাকে জোকাই আছে। আৰু কইনাই গাড়ীত উঠিল আৰু এতিয়া কইনাই যাব। আমি কিন্তু কইনা গ'লেও মানে তাতে আছোঁ, কিয়নো আমাক আহিব দিয়া নাছিলে, কাৰণ আমাৰ খোৱা লোৱা হোৱা নাছিলে। আৰু এই জেঠীজনী ইমানেই এনাৰ্জেটিক কি ক'ম, গান ৰখিলে খং উঠি আৰু গান ষ্টাৰ্ট হোৱাৰ লগে লগে কি ডান্স, মানে ইমান জচিলা। মানুহ এনেকুৱা হ'ব লাগে, ফূৰ্তি বাছ, মানে জীৱনত হাঁহি ফূৰ্তি বহুত ইম্পৰ্টেণ্ট মানুহৰ। ভালকৈ মানে ফিজিকেলি ফিট থকাৰ কাৰণে হাঁহি ফূৰ্তি লাগে। আৰু এয়া ইহঁত দুটা মানে পূৰা ধুমকেতুৰ নিচিনা ক'ৰ পৰা কোনফালেদি আহি ওলাই মানে পাত্তা নাই। আৰু যেতিয়াৰ পৰা দেখিছোঁ ডান্স কৰি থকাই দেখিছোঁ, ইমান এনাৰ্জেটিক, মানে ইফালৰ পৰা আহিও ডান্স কৰে, সিফালৰ পৰা আহিও ডান্স কৰে। আৰু মই কৈ আছিলোঁ যে এনেইতো তই ভাইৰেলে, আৰু আজি ভাইৰেল হ'বি, কাৰণ সি মানে কি হৈ আছিলে, গান চলি আছিলে ৰাভা গান। আৰু যিহেতু ৰাভা গানৰ মানে ৱাৰ্ডছবিলাক ভালকৈ নাজানে তথাপিও যি টিকে হ'লেও গাই আছে। আৰু ইফালে বড়ো মানে গানো চলিছে, মানে ৰাভা বড়ো যিহেতু আমাৰ মিক্স মানুহখিনি, সেইকাৰণে পূৰা চব চলি আছে ইয়াতে, ৰাভা ডান্স, বড়ো ডান্স চব। আৰু মুঠতে কোনো এটা গান মানে বাদ পৰি যোৱা নাই, মানে যিবিলাক ট্ৰেণ্ডত চলি আছে, যিবিলাক পপুলাৰ, সেইবিলাক চব চলি আছে। বহুত ভাল লাগিছে লগ পাই, কিন্তু মানে কোনো মানে ভেম ঠেহ নাই, ফূৰ্তিবাজ হয় মানুহজনী, বহুত ভাল লাগিছে লগ পাই। আৰু যিসকলে লগ পাইছে গম পায়, মানে এইবাৰ আমি খোৱা লোৱা কৰিম। আৰু খোৱাত আছিলে গাহৰি মাংস, আৰু খাই লৈ আমি খৰা খৰি হ'লোঁ। থেংক ইউ ফৰ ৱাচিং দ্য ব্লগ, বাই বাই, আকৌ লগ